Good morning, বন্ধু বান্ধৱীসকল নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি ৰাতিপুৱা শুই উঠিয়ে জুই ফুৱাই আছোঁ যিহেতু ঠাণ্ডা পৰিছে আৰু লগত আছে ককা আইতা। এতিয়া আমি খাই আছোঁ ভাত আৰু আজি খাইছোঁ যোৱাকালি ৰৈ যোৱা হাঁহৰ মাংস, লাই শাকৰ চব্জি আৰু বেঙেনা ফ্ৰাই। হাই গাইজ, তো এতিয়া মায়ে মাছ বাচিছে। আজি পাপাই মাছ আনিলে বাচি আছে মা এতিয়া মায়ে মাছ ফ্ৰাই কৰি আছে আৰু এফালে দুজনীমান মাছ ফ্ৰাই কৰি হৈ গ'ল, তাকে দেখাইছোঁ। এতিয়া আমি খাই বৈ এফালে ওলাই আহিছোঁ আৰু এয়া হ'ল মা, ভাইটি, পাপা আৰু মই। এতিয়া আমি আহিয়ে পাই দেখিছোঁহি আৰ্মি আৰু এফালে ৰাস্তাৰ কিনাৰতে মই বহি আছোঁ। দেখি গম পাইছে চাগে ক'লৈ আহিছোঁ। মই আহিছোঁ আমাৰ সোমবাৰৰ বজাৰলৈ বুলি। এটা ভিডিঅ' বনাইছিলোঁ, তাত আমাৰ সোমবাৰৰ বজাৰৰ ভিডিঅ' দিছিলোঁ আৰু তাত কিছু অংশ দিবলৈ থাকি গৈছিলে। আজি সোমবাৰৰ বজাৰলৈ আহিছোঁ যেতিয়া সেই থাকি যোৱা অংশখিনি দেখাই দিছোঁ। এতিয়া মই পাৰ হৈ অহা অংশখিনিয়ে দেখাব থাকি গৈছিলে, এতিয়া দেখাই দিলোঁ। এতিয়া আমি বজাৰৰ পৰা ঘূৰি আহিলোঁ। কি কি কিনিলোঁ সেইবিলাক ঘৰত দেখামগৈ বাৰু। চাহ খাই বৈ এতিয়া আমি কি কি আনিলোঁ তাকে দেখাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। ভাল পালে এটা লাইক আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহি পাই ভাইটিয়ে ককা আইতা কি কি দেখাই আছে দেখিছেনে বাৰু? তাৰে অলপ ভিডিঅ' কৰি থলোঁ। 1 2 3 4 5 হ'ব 1 2 3 4 5 কোৱা 1 2 3 4 5 6 7 8 9 10 আৰু পালি মাৰি দেখা 1 2 1 2 1 2 1 2 1 2 3 আকৌ মিলি পাৰিলে ধেৰ কৰিলা হৈ গ'ল পাৰিলা তুমি ডাঙৰ হৈ যাবা ন, ওখ হৈ যাবা তুমি ওখ হৈ গ'লা। স্কুল যাবলৈ আছে অংগনবাড়ী যাবলৈ। খেলি আহি ভাগৰ লাগিলে বাবে সি অলপ বহি পিনে আমাৰ লগত কথা পাতিলে, কেনেকৈ হৈ গ'ল চাওকচোন। আজিলৈ বাই বাই।